ৰাইজ আজি আমাৰ মাজত এজন বিশিষ্ট অতিথি আনিছোঁ যিজনে ডিম্পু বৰুৱাক আগতে ভাল পাইছিল কিন্তু এতিয়া বহুত বেয়া পায়। তেওঁৰ শত্ৰু ডিম্পু বৰুৱাৰ শত্ৰু হৈছে আমাৰ এজন। ঠিক শত্ৰু নহয়, শত্ৰু বুলি ক'লে তেওঁৰ লগত পাৰ্চনেল কিছুমান মেটাৰৰ কথা আহি পৰে। ডিম্পু বৰুৱাৰ মই শত্ৰু নহয়। আগত আছিলোঁ মই ডিম্পু বৰুৱাৰ ফেন, কিন্তু আজিকালি নহয়। মাজতে ডিম্পু বৰুৱাই এটা ভিডিঅ' দিছে পাঠশালাত পাপন অহাৰ দিনা এটা ভিডিঅ' বনাই আপলোড কৰিছে, ভাল লাগিছে। পাপন আহিছে, ডিম্পু বৰুৱাই ভিডিঅ' বনাইছে, অসমৰ গোটেইখিনি ৰাইজে গম পাইছে বা পাঠশালাবাসীও ভাল পাইছে। কিন্তু তেনেস্থলত জুবিন দা অহাৰ দিনা, জুবিন দা যিদিনা তাৰ দুদিন আগত পাঠশালাত প্ৰগ্ৰেম কৰিছিল সেইদিনা ডিম্পু বৰুৱাক ডিম্পু বৰুৱাই কি জুবিন দাক বেয়া পায় নেকি? তো জুবিন দাৰ এবাৰ ভিডিঅ' আপলোড কিয় নকৰিলে ডিম্পু বৰুৱাই? সেইকাৰণে মই ডিম্পু বৰুৱাক আজিকালি বেয়া পাওঁ। আগত ডিম্পু বৰুৱাক মই ভাল পাইছিলোঁ, আনৰ লগত তৰ্ক কৰিছিলোঁ, কিন্তু আজিকালি মই ডিম্পু বৰুৱাক বেয়া পাওঁ। ধন্যবাদ। আপোনালোকৰ মতামত জনাব।